বন্ধুসকল, আজি নতুন এটা ভিডিঅ' এটা লৈ আহিছোঁ, ইনফৰ্মেটিভ ভিডিঅ'। অসমত তেনেকুৱা ধৰণৰ ভিডিঅ' দেখা নাই যে RTI ফৰ্মটো কেনেকুৱাকৈ ধুনীয়াকৈ ফিল আপ কৰিব লাগে। এই RTI ফৰ্মটো যদি আপোনালোকে তেনেকুৱাকৈ ফিল আপ কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ যিটো ইনফৰ্মেশ্যন, সেই ইনফৰ্মেশ্যন পোৱাটোৰ যিটো মানে নিশ্চয়তা, সেইটো খুবেই কম থাকিব। সেইকাৰণে RTIৰ প্ৰথম যিটো ফৰ্ম, সেইটো মই আপোনালোকক থুলমূলকৈ দেখুৱাবলৈ লৈছোঁ, আৰু ইয়াৰে কেনেকুৱাকৈ বস্তুবোৰ ফিল আপ কৰে সেইটো দেখুৱাবলৈ লৈছোঁ। ইয়াতে প্ৰথমতে লিখা আছে টু দ্য পাব্লিক ইনফৰ্মেশ্যন অফিচাৰ। ইয়াতে আপোনালোকৰ জিলাখনৰ নাম লিখিব। আপোনালোকে যিটো জিলাত বসবাস কৰে, ছাপ'জ মই চিৰাঙত বসবাস কৰোঁ, ইয়াতে টু দ্য পাব্লিক ইনফৰ্মেশ্যন অফিচাৰ চিৰাং ডিষ্ট্ৰিক্ট তেনেকুৱাকৈ লিখিলে হ'ল। কাৰণ প্ৰত্যেকটা DC অফিচৰ আণ্ডাৰত একোজনকৈ মানে ইনফৰ্মেশ্যন অফিচাৰ বহি থাকে। তাৰপিছত আপোনাৰ ইয়াতে নেম অফ এপ্লিকাণ্ট আপুনি নিজে হ'ব পাৰে, নাইবা কোনো এটা গ্ৰুপ হওক, NGO হওক বা সংস্থা হওক, তাৰ জৰিয়তে আপুনি RTI মাৰিব পাৰে। সেইকাৰণে ইণ্ডিভিজুৱেল ব্যক্তি হিচাপত দিলে হ'ল, নাইবা সেই গ্ৰুপটোৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী তেওঁলোকেও এপ্লিকাণ্ট হ'ব পাৰে। বাকী এপ্লিকাণ্টজনৰ এড্ৰেছখিনি লিখিলে হ'ল চমুকৈ। বাকী আপোনালোকৰ পাৰ্টিকুলাৰ্ছ অফ ইনফৰ্মেশ্যন, মানে আপোনালোকে কোনটো বিষয়ৰ ওপৰত মানে পাৰ্টিকুলাৰ ইনফৰ্মেশ্যন বিচাৰি আছে, সেইটো লিখিলে হ'ল। সেইটো ছাপ'জ এটা নিৰ্দিষ্ট এটা ডিপাৰ্টমেণ্ট পৰিব। এই ইনফৰ্মেশ্যনবিলাক আপোনালোকৰ কি কি বিভাগৰ প্ৰয়োজন, সেইটো এটা নিৰ্দিষ্ট এটা ডিপাৰ্টমেণ্ট আছে DC অফিচত, সেই ডিপাৰ্টমেণ্টৰ নামটো মেনশ্যন কৰিব। আৰু আপোনালোকক কি কি ইনফৰ্মেশ্যনৰ প্ৰয়োজন, সেইটো ভালকৈ পইণ্টত এটা বাক্যত লিখিব। তাৰপিছত যদি আৰু তেনেকুৱা থাকে, আৰু এটা লাইন লিখিব। লিখি পেলাই আপোনালোকৰ ইনফৰ্মেশ্যনটো মানে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এটা ডাটা এটা লাগিলে, হয়তো এমাহৰ বা দুমাহৰ ডাটা হওক, এবছৰৰ ডাটা হওক, সেইটো পিৰিয়ড অফ ইনফৰ্মেশ্যন বুলি কোৱা হয়, সেইটো ফিল আপ কৰি দিব। বাকী আদাৰ্ছত আৰু অন্যান্য যদি কিবা ক'ব লগা থাকে এক্সট্ৰা, আপোনালোকে ইয়াতে ক'ব পাৰে। আৰু বাকী ইয়াতে দিয়া আছে ফি অফ 10 rupees হেজ বিন ডিপ'জিট ইন পোষ্ট অফিচ অফ পাব্লিক ইনফৰ্মেশ্যন অফিচাৰ। আপোনালোকে এইটো পোষ্ট অফিচত গ'লে আপোনালোকে এটা PO কিবা এটা কোৱা হয়, সেইটো ফিল আপ কৰি আপোনালোকে পঠাই দিব তাতে পোষ্ট অফিচত। তেনেকুৱা এটা সৰু এটা ৰিচিপ্ট দিব। মই কেইদিনমান আগতে কৰিছিলোঁ তেনেকুৱা এটা 10 টকাৰ এটা পষ্টেল অৰ্ডাৰ। এইটো চাই ল'ব। ইয়াৰে আৰু এটা ডাঙৰ ইফালে এটা পৃষ্ঠা এটা থাকে, এইটো ইতিমধ্যে ছাবমিট কৰা হৈছে, তেনেকুৱাকৈ পাব। আৰু বাকী আপোনালোকৰ ছিগনেচাৰ, এপ্লিকাণ্ট মাৰিব, ইমেইল ID, ফোন নম্বৰ মাৰাৰ পিছত আপোনালোকৰ যদি ষ্টাম্প থাকে, এইটো মাৰি লৈ এইটো ধুনীয়াকৈ ফিল আপ কৰি আপোনালোকে ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন অফিচাৰত জমা দিব। যদি এইটো জমা দিয়াৰ পিছত এমাহৰ ভিতৰত তথ্য যদি নাহে, তেনেহ'লে আপোনালোকে ছেকেণ্ড যিটো মানে ফৰ্ম এপিল, সেইটো RTI আপোনালোকে ফিল আপ কৰিব লাগিব। এইটো আপোনালোকে ধুনীয়াকৈ নেটত পাই যাব। আৰু ইয়াৰ সৈতে আপুনি যদি এইটো ইনফৰ্মেশ্যন অফিচাৰত জমা দিয়ে, তেনেহ'লে ইয়াৰ আৰু এটা কপি তেনেকুৱা ধৰণৰ কিবা ডকুমেণ্টছ থাকিলে আপোনালোকে নিজৰ মানে আৰক্ষী চকী বা SDPO অফিচত আপোনালোকে জমা কৰিব লাগিব। কাৰণ আপোনালোকে এটা RTI মাৰাৰ পিছত আপোনালোকৰ নিজস্ব ছিকিউৰিটিৰ কিছুমান কথা আহি পৰে। সেইকাৰণে আপুনি জাষ্ট জনোৱাৰ কাৰণে এনে ফৰ্মেলিটিছ হিচাপত এটা ফৰ্ম 1 সেইটো জমা দিব। বাকী ভিডিঅ'টো যদি ইনফৰ্মেটিভ হয়, আপোনালোকে ইয়াৰ দ্বিতীয় পাৰ্ট, যিটো ছেকেণ্ড এপিলটো কেনেকৈ কৰিব লাগে, সেইটো মই ধুনীয়াকৈ পৰৱৰ্তী পাৰ্ট 2 ভিডিঅ'ত মই দেখাই ল'ম।